নমস্কাৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ সুপ্ৰিয়া পণ্ডাৰ হাতী আৰু হাৰিকেন লেম্প গল্পটোৰ এটি আলোচনা। এই গল্পটোত মই বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা। যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যোৱা। ধন্যবাদ। হাতী আৰু হাৰিকেন লেম্প নামৰ গল্পটোৰ মূল উড়িয়া ভাষা। সুপ্ৰিয়া পণ্ডাই ৰচনা কৰা এই গল্পটোক অসমীয়া ভাষালৈ অনুবাদ কৰিছে ডক্টৰ নিৰাজনা মহন্ত বেজবৰাই। গল্পটোৰ মাজত প্ৰতিফলিত হৈছে মানুহ আৰু জীৱ-জন্তুৰ মাজত লুকাই থকা স্বাৰ্থপৰতাৰ বাবে গল্পটোত মানুহ হৈ পৰিছে অমানুহ। মানুহে নিজৰ বাহিৰে আনৰ কথা অকণো চিন্তা কৰিব নোৱাৰে। নিজ স্বাৰ্থ পূৰণৰ বাবে মানুহে নিজৰ বাটত হেঙাৰ হোৱা বাধাসমূহ কেনেকৈ আঁতৰাব লাগে তাক ভালদৰে জানে। আনকি সেই বাধাক মৃত্যুদণ্ড দিবলৈও অকণো কুণ্ঠাবোধ নকৰে। গল্পটোত উল্লেখ থকা জুই লগাই ঢোল ডগৰ বজাই হাতী খেদিবলৈ চলোৱা প্ৰচেষ্টা আৰু কেৰাচিন তেলেৰে নজ্বলা হাৰিকেন লেম্পো প্ৰতীকাত্মক। গল্পটোৰ মাজত থকা ডেকা বনৰীয়া হাতীটোৱে প্ৰতিনিধিত্ব কৰিছে সমাজৰ সমস্ত পাশৱিকতাক আৰু নেত্ৰমণি নামৰ বুঢ়ীগৰাকীয়ে মানৱীয়তাক। পাশৱিকতাৰ পতনৰ বাবে বা যিকোনো সংঘাতজনিত সমস্যা সমাধানৰ বাবে সংঘাত অথবা সংঘৰ্ষৰ পথ উপযুক্ত মাধ্যম হ'ব নোৱাৰে। ইয়াৰ বাবে প্ৰকৃততে প্ৰয়োজন স্নেহযুক্ত প্ৰচেষ্টা। গল্পটোত দেখা যায় উদয় ৰাউতৰ গাঁৱৰ মানুহখিনিয়ে জুই লগাই ঢোল ডগৰ বজাই শব্দ কৰি উদন্ত হাতী এটাক খেদাব পৰা নাই। কিন্তু নেত্ৰমণি বুঢ়ীৰ মৰমহনা দুষাৰ মাততেই হাতীটো শান্ত হৈ পৰিল। ইয়াৰ পৰা বুজিব পাৰি যে জীৱ-জন্তুক লাগে মানুহৰ পৰা নিস্বাৰ্থ মৰম। তাকে নকৰি মানুহৰূপী জীৱই জীৱ-জন্তুক আঘাত কৰিবলৈ চেষ্টা কৰে। এনে নকৰি সকলো জীৱ-জন্তুক মৰমহনা এষাৰ মাততেই যে বশ কৰিব পাৰি, সেই গল্পটোৱেই তাৰ উদাহৰণ দাঙি ধৰে। গল্পত গাঁওখনৰ গাঁওবুঢ়া পঞ্চায়তৰ সভাপতি উদয় ৰাউত। গাঁৱত হোৱা পঞ্চায়তৰ মিটিং এখনৰ কথাৰে গল্পটোৰ আৰম্ভ হৈছে। পঞ্চায়তৰ সভাত গাঁৱৰ বিভিন্ন সমস্যা উদয় ৰাউতে সমাধানৰ উপায় দি গৈছে। তেওঁ ইলেকশ্যনত উঠিবলৈ টিকেটৰ যো-জা, আনফালে গাঁৱৰ দুটা সমস্যা সমাধান কৰিব পৰা নাই। সেই ক্ষেত্ৰত জটিলতা আহি পৰা দেখা যায়। সমস্যা দুটা হ'ল গাঁৱত সঘনাই হৈ থকা বনৰীয়া হাতীৰ আক্ৰমণ। আনটো সমস্যা পৰিয়ালৰ কোনেও দায়িত্ব ল'ব নিবিচৰা বুঢ়ী নেত্ৰমণি। নেত্ৰমণি এগৰাকী বয়সীয়াল বৃদ্ধা। তাইৰ বয়স কিমান কোনেও নাজানে। তেওঁক সুধিলে কয় নৈ বয়স যিমান সিমানেই। পুতেকৰ পুতেকহঁতেও নেত্ৰমণিৰ বৰ্তমান পৰিচিত, কিন্তু তাইক কোনেও নাচায়। তাই যেন সকলোৰে বাবে নিন্দাৰ পাত্ৰ। আনফালে গাঁওখনত বনৰীয়া হাতী এজাক আহি পথাৰ তহিলং কৰিছেহি। গাঁৱৰ ৰাইজে মিলি হাতী খেদিবলৈ যত্ন কৰিছিল যদিও সফল হোৱা নাছিল। বাকী হাতীবোৰ আঁতৰি গ'লেও ডেকা হাতী এটাক খেদাব পৰা নাছিল। বন বিভাগত খবৰ দিয়াত বন বিষয়া আহি ৩ দিন কেম্প পাতি পহৰা দিছিল, কিন্তু সেই দিনকেইটাত হাতী নাহিল। ফলত বন বিভাগৰ মানুহ উভতি গ'ল। ইয়াৰ পাছত আকৌ কাহিনীৰ পুনৰাবৃত্তি ঘটে। এই সমস্যা সমাধানৰ বাবে গাঁৱৰ ৰাইজে উদয় ৰাউতৰ ওচৰত উপায় বিচাৰি থিয় দিলে। ৰাউতে অন্য সমস্যা সমাধানৰ দৰে যেনেকৈয়ে হওক
হাতীটোৰ কিবা এটা কৰিব লাগিব বুলি ৰাইজক জনায়। ৰাইজৰ কথাত সন্মত হৈ ৰাউতে হাবিৰ ওচৰতে জুপুৰি এটা সাজি ৰাতি ৰাতি হাতী ৰখিবলৈ কোনোবা থাকিব লাগিব বুলি কয়। কিন্তু এই কামটোৰ বাবে কোনো আগবাঢ়ি নাহিল। তেতিয়া উদয় ৰাউতৰ মনলৈ এটা আচৰিত বুদ্ধি আহে। ৰাউতৰ বক্তব্য, এই বয়সত নেত্ৰমণি বুঢ়ীয়ে আৰু কৰিব কি? জীয়াই থাকে মানে গাঁৱৰ ঘৰে ঘৰে তেওঁক খোৱাৰ যোগাৰ দিব লাগিব। গাঁওবুঢ়াই সিদ্ধান্ত দিলে যে হাবিৰ ওচৰতে এটা জুপুৰি সাজি দিয়া হ'ব আৰু তাতে থাকি নেত্ৰমণিয়ে হাতী ৰখিব। পঞ্চায়তৰ ফালৰ পৰা তেওঁক এটা হাৰিকেন লেম্প আৰু প্ৰতি মাহৰ আৰম্ভণিত মাহটোৰ বাবে হোৱাকৈ চাউল, দাইল, আলু, কেৰাচিন দিয়া হ'ব। এই কথাষাৰৰ জৰিয়তে দুৰ্বল মানসিকতাৰ চিত্ৰ প্ৰতিফলিত হৈছে। দেখা যায় যে নিজৰ সুবিধাৰ কাৰণে এচাম মানুহে কেনেদৰে মানুহক বিপদৰ মুখলৈ ঠেলি দিব পাৰে, সেই চিত্ৰ সুন্দৰভাৱে গাঁওবুঢ়া উদয় ৰাউতে দিয়া সিদ্ধান্তত ফুটি উঠিছে। গল্পত ৰাউতৰ সিদ্ধান্তত গাঁৱৰ মানুহৰ চকু কপালত উঠিল। কাৰণ গাঁওবুঢ়াই সকলো সমস্যাৰ সমাধান কৰে, কিন্তু এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত ৰাইজে যেন ক'ৰবাত সুখী অনুভৱ কৰা নাই। ইয়াৰ বিপৰীতে নেত্ৰমণি কিন্তু সুখী, কাৰণ তাই পঞ্চায়তৰ ফালৰ পৰা এটা হাৰিকেন লেম্প পাব। তাই আনন্দিত যে হাৰিকেন লেম্প এটা তেওঁ মাকৰ ঘৰত থকাৰ পৰাই প্ৰয়োজন অনুভৱ কৰিছিল, কিন্তু টকা পইচাৰ অভাৱৰ বাবেহে সেই আশাৰ পৰা বঞ্চিত আছিল। আজি তেওঁ আশা পূৰণ হ'ল। সেইবাবে নেত্ৰমণিয়ে হাতী খেদিবলৈ যোৱা কামটো কৰিবলৈ সন্মত দিলে। গল্পটোৰ এইখিনিতে ক'ব পাৰি, অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে। অভাৱত পৰি মানুহে নোপোৱা সম্পদ এটা নিজৰ কৰিবলৈ কিমান যে পৰিশ্ৰম কৰিব লগা হয়। হয়তো কিছুমানৰ বাবে ভাল লগা হৈয়ে ৰৈ যায়। যেতিয়া পৰিশ্ৰম কৰিও নোপোৱা সম্পদ বিনা পৰিশ্ৰমত লাভ কৰা হয়, তেতিয়া মানুহে সেই ক্ষণত আপোন পহৰা হৈ পৰে। গল্পত আচলতে উদয় ৰাউতে ভাবিছিল হাতীৰ আক্ৰমণত বুঢ়ী একে ৰাতিতে সিপুৰীলৈ যাব আৰু তেতিয়া হাতীৰ আক্ৰমণৰ পৰা গাঁৱৰ মানুহ সংৰক্ষণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰাও ব্যৱস্থা লোৱা হ'ব। গাঁৱৰ মানুহে সাজি দিয়া চিতাসদৃশ জুপুৰিটোত থাকি নেত্ৰমণিয়ে হাতী পহৰা দিয়া কামটো আৰম্ভ কৰিলে। প্ৰথম ৰাতিয়েই বুঢ়ী হাতীটোৰ মুখামুখি হ'ল। হাতীটোৰ ওচৰলৈ গৈ হাৰিকেন লেম্পটো জ্বলাই দেখে যে হাতীটো বেছি বয়সীয়াল নহয়। চকু দুটা সৰু সৰু, তাৰ মনত যেন মানুহৰ পৰা মৰম পোৱালৈ হাবিয়াস। বুঢ়ীয়ে মনতে অনুভৱ কৰিছে। হাতীটোৰ ওচৰলৈ লাহেকৈ গৈ হাতীটোক গাত হাতখন ফুৰাই কলীয়া বুলি সম্বোধন কৰি বুঢ়ীয়ে মৰমহনা মাতেৰে ক'লে, "কিয় কলীয়া, পৰ্বত উলটি যা। চুৰ কৰি অনা দানা পানীৰে কাৰোবাৰ পেট ভৰাৰ কথা শুনিছ জানো?" হাতীটোৱে বুঢ়ীক একো আঘাত নকৰিলে, আনকি শস্যৰো একো অনিষ্ট নকৰাকৈ উলটি গ'ল। এইখিনিতে ক'ব পাৰি, বলেৰে নোৱাৰা কাম কেনেদৰে এষাৰ মৰমৰ মাততেই বশ কৰিব পাৰি। ইয়াতে এটা প্ৰতীক চিত্ৰৰো পৰিলক্ষিত হয় যে হাতীটোৱে কোনো দিন হাৰিকেন লেম্প দেখা নাছিল। বুঢ়ীৰ হাতত থকা লেম্পটোৱে তাক আকৰ্ষিত কৰিলে। নেদেখা নুশুনা বস্তু এটা দেখিলে যিদৰে মানুহৰ হাবিয়াস জাগে, ঠিক একেদৰেই হাৰিকেন লেম্পটো আৰু বুঢ়ীৰ মৰমহনা মাতত হাতীটো শান্ত হৈ পৰিছে। গল্পত মানুহবোৰে ৰাতিবোৰ নিশ্চিন্তে পাৰ কৰিলে। নেত্ৰমণি বুঢ়ী আৰু হাতীটোৰ মাজত এক আন্তৰিক সম্পৰ্ক স্থাপিত হ'ল। হাতীটোৰ প্ৰতি ৰাতি
আহিব ধৰিলে। এদিন বুঢ়ীৰ মৃত্যু হ'ল। বুঢ়ীৰ স্মৃতিৰ চিনস্বৰূপে হাৰিকেন লেম্পটো লৈ হাতীটো পাহাৰলৈ উলটি গ'ল। গল্পটোত এনেদৰে নমনীয় মানৱীয়তাৰ ওচৰত দুৰ্দমনীয় পাশৱিকতাই হাৰ মানিছে। গল্পটোত দেখা যায় যে লোককথাৰ কেতিয়াও মৃত্যু নহয়। নেত্ৰমণি যেন লোককথাৰ প্ৰতীক হৈ পৰিল। গাঁৱৰ মানুহৰ ঘৰে ঘৰে মানুহৰ মুখে মুখে নেত্ৰমণি। সৰু সৰু ল'ৰা ছোৱালীক শুৱাবলৈও মাকহঁতে সাধু কৈ শুনাবলৈ ধৰিলে। পাহাৰৰ কাষত এজনী হাতীবালী বুঢ়ী আছে। বনৰীয়া হাতীয়ে শুৰেৰে তুলি নি স্বৰ্গ ফুৰাই আনেগৈ। তাই হাতত থকা হাৰিকেন লেম্পটোৱে স্বৰ্গলৈ বাট দেখুৱাই লৈ যায়। গল্পটোৰ মাজত প্ৰতিফলিত হৈছে মানুহ আৰু জীৱ জন্তুৰ মাজত লুকাই থকা মানৱীয়তা আৰু পাশৱিকতাৰ আওপকীয়া তুলনা।